Hello friends, welcome to Assamese blog লৈ আজি বৰ্তমান আছো ৰূপকৰ কলা পৰিষদ সামতাত ইয়াত আজি নাট সমাৰোহ আছে সমন্বয় নৃত্যগোষ্ঠীৰ তৰফৰ পৰা ইয়াত এটা নাট সমাৰোহ পাতিছে নাট সমাৰোহটোত আছো এই নাট সমাৰোহটোৰ লগত সংগতি ৰাখি আজি আপোনাৰ 11 বজাৰ লগে লগে বৰষুণ দি আছিল তাৰ বাবে ভিডিঅ' কৰিব পৰা নাই কিন্তু অলপ কিবা এটা ফুটেজ লৈছো মই এই সমন্বয় নৃত্যগোষ্ঠীৰ তৰফৰ পৰা ধৰণী বৰ্মন নাট্য সূৰ্য ধৰণী বৰ্মনৰ বাসগৃহত তেখেতৰ এটা আধাৰশিলা স্থাপন কৰিছে তো আধাৰশিলা স্থাপন কৰিছে যেহেতু আপোনালোকে চাওক এই সমন্বয় নৃত্যগোষ্ঠীৰ এই যি নাট সমাৰোহ সেই নাট সমাৰোহৰ প্ৰস্তুতি চলি আছে তো দেখুৱাই দিছো আপোনালোকক এইটো বনাই আছে এইটো আপোনাৰ ডেকোৰেশ্যনৰ কাম চলি আছে আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আপোনাৰ নাটক আৰম্ভ হ'ব দুখন নাটক আছে আজি দুখন নাটক একদম জবৰদস্ত নাটক হয় ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এজাক জনাকিৰ জিলমিল পৰিচালনা জীৱেশ্বৰ ডেকা আৰু দ্বিতীয়খন নাটক আছে নলবাৰীৰ দীনবন্ধু নৃত্যগোষ্ঠীৰ নাটক আছে আৰু সেইখন নাটক হ'ল জীৱাশ্ম আজি 7 তাৰিখ 7 আৰু 8 মাৰ্চ দুদিনীয়া কাৰ্যসূচীৰে এই নাট সমাৰোহ অনুষ্ঠিত কৰা হৈছে নিচেই ওচৰত নলবাৰী জিলাৰ চামতাৰ ৰূপকৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত এই নাট সমাৰোহ আৰম্ভ হৈছে আৰু ৰাতিপুৱা পতাকা উত্তোলন আছিল সেইবিলাক দেখুৱাব পৰা নাই কাৰণ বৰষুণ দি আছিল আৰু এতিয়া বৰ্তমান আৰম্ভ হৈ আছে আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা তো চিত্ৰাংকন প্ৰতিযোগিতাটো দেখুৱাই দিছো আপোনালোকক প্ৰতিযোগিতাত আপোনাৰ জাজমেন্ট কৰিছে নীলত পলদা আৰু নীলত পলদাৰ লগত কথা পাতি আছো আমি আগালৈকে আছে দিয়া আমাৰ লগত আছে নীলত পলদাই চিত্ৰাংকনৰ জাজ ন জাজমেন্ট কৰি আছে আৰু নীলত পলদাই কিবা এটা কৈ দিব আপোনালোকক নমস্কাৰ জনাইছো আটাইকে আজি সমন্বয় নৃত্যগোষ্ঠী ইয়াত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে গতিকে ইয়াত আমি কিছু সংখ্যক আৰ্টিষ্ট একেলগে লগ হৈ চিত্ৰাংকন প্ৰতিযোগিতাখন পৰিচালনা কৰি আছো ছাত্ৰ ছাত্ৰী হৈছে কিন্তু প্ৰতি বতৰৰ বেয়া বতৰৰ কাৰণে কিছু কমিছে ছাত্ৰ ছাত্ৰী যিকি নহওক ভাল অনুষ্ঠান হৈ আছে চিত্ৰাংকন কি ছবি কি আঁকিব দিয়া হৈছে ছবি আমাৰ 3টা শাখাত কৰা হৈছে ক শাখা খ শাখা আৰু গ শাখাত কৰা গৈছে অংকুৰ শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ খ শাখা কৰা গৈছে চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ আৰু গ শাখা আছে সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ এই গ শাখাটো যিখিনি ডাঙৰ সিহঁতক যিহেতু আমাৰ সন্মুখত ফাকুৱা উৎসৱ আহি আছে গতিকে ফাকুৱা উৎসৱৰ ওপৰত এটা ছবি আঁকিব দিয়া গৈছে আৰু তাৰ যেটো মাজৰ শাখা খ শাখাত এটা নেচাৰেল সিনাৰি দিয়া গৈছে
আৰু সৰুখিনিক আমি নিজে আঁকি দিছোঁ, সিহঁতে ৰং কৰিছে। তো আপোনালোকে গম পালে চিত্ৰাংকন প্ৰতিযোগিতাত কি কি ছবি আঁকিবলৈ দিছে। আৰু গধূলি আমাৰ নাটক আছে আপোনাৰ এজাক জোনাকীৰ জিলমিল। এজাক জোনাকীৰ জিলমিলৰ আপোনাৰ প্ৰপাৰ্টিবোৰ ৰেডি কৰি আছে আৰু প্ৰপাৰ্টিবোৰ দেখুৱাই দিছোঁ আপোনালোকক ষ্টেজৰ সন্মুখৰ পৰা। বৰ্তমান ষ্টেজৰ ওপৰত আৰু ইয়াতে প্ৰপাৰ্টিবোৰ ৰেডি কৰি আছে, এইবিলাক প্ৰপাৰ্টি ৰেডি কৰি আছে। আৰু আমাৰ নাটকৰ এজন আছে, এজাক জোনাকীৰ জিলমিলৰ কেৰেক্টাৰ কৰিছে, মৃণাল কেৰেক্টাৰ কৰিছে। নমস্কাৰ, কি ক'বা? আজি আহিব সকলোৱে নাটকখন চাব আৰু আমাক উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, আহক সকলোৱে আহিব 6 বজাত নাটকখন চাব। প্ৰপাৰ্টি ৰেডি কৰি আছে ন? লগত আছে নয়ন দা, কি ক'বা? নমস্কাৰ, মই নয়নমণি। আজি আমাৰ সমন্বয় নাট সমাৰোহৰ প্ৰথম দিন, দুদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি সমন্বয় নাট সমাৰোহ দুদিনৰ আজি প্ৰথম দিনাখন 2খনকৈ নাটক আছে। আমাৰ সমন্বয় নাট্যগোষ্ঠী চামতাৰ ফালৰ পৰা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ৰচনাৰে জীৱেশ্বৰ ডেকা দেৱৰ পৰিচালনাৰে এজাক জোনাকীৰ জিলমিল আছে। আৰু আন এখন নাটক অভিজিত ৰঞ্জন ভট্টাচাৰ্যৰ জীৱাশ্ম আছে। দুয়োখন নাটকেই খুব ধুনীয়া, আপোনালোকে আহক, নাটক উপভোগ কৰক। ধন্যবাদ। তো দুয়োখন নাটক আপোনালোকে উপভোগ কৰক। আহক, আজি 7 আৰু 8 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে এই নাট সমাৰোহ আৰম্ভ হৈছে। সমন্বয় নৃত্যগোষ্ঠীৰ তৰফৰ পৰা এই নাট সমাৰোহ আৰম্ভ হৈছে। আৰু এই দুয়োখন নাটক একদম সুন্দৰ নাটক। এই সমন্বয় নাট্যগোষ্ঠীৰ নাট সমাৰোহত এতিয়া নাটক আৰম্ভ হ'বই আৰু বেছি টাইম নাই। আৰু আপোনালোকক নাটক দেখুৱাম এজাক জোনাকীৰ জিলমিল, ভৱেন্দ্ৰনাথ শইকীয়াৰ, আৰু সমন্বয় দীনবন্ধু নাট্যগোষ্ঠীৰ নাটক দেখুৱাম আপোনালোকক জীৱাশ্ম। দুয়োখন নাটকে আপোনালোকে উপভোগ কৰিবলৈ পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। বৰ্তমান আছোঁ ষ্টেজত আৰু এতিয়া নাটক আৰম্ভ হ'ব আৰু আপোনালোকক নাটক দেখুৱাম। আৰু লগতে এই এজাক জোনাকীৰ জিলমিলৰ মেকআপ আৰ্টিষ্টবিলাকক মেকআপ কৰি আছে। আৰু মেকআপ আৰ্টিষ্টবিলাকক আমাৰ মাজত উপস্থিত আছে সৌৰভ বৰ্মন, বঙাইগাঁৱৰ পৰা নাটক চাবলৈ আহিছে আৰু নাটক কৰি আছে। আৰু এজাক জোনাকী জিলমিলৰ মৃণাল কেৰেক্টাৰটো আগতে কৰিছিল এই এজাক জোনাকী জিলমিলৰ। তো সৌৰভ দাই কিবা এটা ক'ব। নমস্কাৰ, সমন্বয় নাট্যগোষ্ঠীৰ আজি প্ৰথম দিনত আমি 2খনকৈ নাটক দেখুৱাম। ভৱেন্দ্ৰনাথ শইকীয়াৰ এজাক জোনাকী জিলমিল আৰু দীনবন্ধু নাট্যগোষ্ঠীৰ জীৱাশ্ম। এজাক জোনাকী জিলমিল আগতে কৰিছোঁ, মৃণাল কেৰেক্টাৰটো খুব ভাল লাগে। যিসকলে এতিয়াও চাব অহা নাই, চাব অহাই যান। তার কথা না দেখিবা বিজুলি তুমি এখন বুঝো না এয়া আছিল ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এজাক জোনাকীৰ জিলমিল। আৰু এজাক জোনাকীৰ জিলমিল আপোনালোকক দেখুৱালোঁ। এতিয়া নেক্সট নাটক আছে দীনবন্ধু নাট্যগোষ্ঠী নলবাৰীৰ অভিজিত ৰঞ্জন ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনা কৰিছে কিশোৰ চক্ৰৱৰ্তী। নাটক হ'ল জীৱাশ্ম, আৰু জীৱাশ্ম নাটকখনো আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। গাছ দিবলগীয়া ধৰণৰ কোনো ঘটনাই তাত ঘটা নাই। শাৰীৰিক নিৰ্যাতন চলাবলৈ আমি যে ইমান ভাবিছিলো, আজিতো মুক্তিৰ বাবে আমি ৰাত সকলোৰে যোৱা আচৰণ কৰিছিলো। তোমাকতো তেওঁলোকে জোৰ ব্যৱহাৰ কৰা নাই। আমিতো ৰাত সকলোৰে যোৱা মানুহকো যাবলৈ গৈছিল। খোৱা মুখি
নিজৰ কৰ্ম নিজৰ পৰিচয় ল হাতুৰি ল দেশ বিলাকী দেশৰ দুইটা সময় এইখন নাটকো আপোনালোকক দেখুৱালোঁ তো কমেণ্ট কৰি জনাব কেনে পালে নাটক দুখন চাই আৰু অহাকালি আৰু দুখন নাটক আছে যিখন নাটকে একদম জবৰদস্ত নাটক হয় আপোনাৰ এখন নাটক আছে টংলাৰ পৰা পবিত্ৰ ৰাধা চাগৰ আৰু সেইখন নাটক হ'ল কিনো কৌটো আৰু সেইখন নাটক একদম ইণ্টাৰেষ্টিং নাটক হয় আচলতে সেইখন নাটক কৰিব বাউনা মানুহে বুটা মানুহবিলাকে সেইখন নাটক কৰিব আৰু এখন নাটক হৈছে আপোনাৰ হেলচা নৱশক্তিৰ পৰা আহিব আবেলিৰ আহি তো দুখন নাটক আপুনি উপভোগ কৰিবলৈ পাব তো আহিব চাবলৈ যিখন নাটকে আপোনালোকে চাবলৈ আহিব অহাকালি শেষ নাট সমাৰোহৰ দ্বিতীয়টো দিন অহাকালি তো নাটক চাবলৈ আহক তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিব তো আজিলৈ এইখিনিয়ে বাই বাই Walking alone.